নমস্কাৰ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বৰগীতটিৰ যি বৰগীতটি আছিল প্ৰথম পাঠ মাধৱদেৱে ৰচনা কৰিছিল সেই বৰগীতটিৰ প্ৰশ্ন উত্তৰ। গতিকে ইতিমধ্যে আমি আগৰ ক্লাছত বহু প্ৰশ্ন আমি আলোচনা কৰিছোঁ। তাৰ মাজতে আমাৰ থাকি গৈছিলে ব্যাখ্যাখিনি। আজি আমি আলোচনা কৰিম সেই ব্যাখ্যাখিনি। তো প্ৰথম ব্যাখ্যা আমাক দিছিলে যে সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। গতিকে এই বাক্য শাৰী দুটাত আমাক কি ক'ব বিচাৰিছে মাধৱদেৱে সেইখিনি কথাকে আমি বুজাই লিখিব লাগে। গতিকে ইয়াত আমাক ব্যাখ্যা কৰিব দিছে, ব্যাখ্যা কৰিলে চিধা আমি কি কৈছে সেই কথাখিনি আমি বৰ্ণনা কৰিলে হৈ যায়। কিন্তু যদি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা দিয়ে তেতিয়াহ'লে আমি প্ৰসংগও দিব লাগিব, তাৰ লগত সংগতি থাকিব, লগত তাৰপিছত একেবাৰে শেষত থাকিব ব্যাখ্যা বৰ্ণনা কৰি আমি গোটেই কথাখিনি এই বাক্য দুটাত যি কৈছে মাধৱদেৱে। গতিকে আমাক যেহেতু ব্যাখ্যা দিছে, প্ৰসংগ সংগতি দিয়া নাই, তথাপি আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যাৰে আমি লিখিম। যদি কেতিয়াবা আহে তেতিয়াহ'লে তোমালোকে এনেকৈ প্ৰসংগ সংগতি দৰ্শাই লিখিব পাৰিবা। আৰু যদি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা নাহে তেতিয়াহ'লে তলৰখিনি বৰ্ণনা কৰিলেই হৈ যাব। তো আমি প্ৰথমতে প্ৰসংগ সংগতি দৰ্শাই আমি ব্যাখ্যা আৰম্ভ কৰোঁ। যে প্ৰথমতে যদি আমি লিখোঁ তেতিয়াহ'লে যদি আমি এই বাক্য শাৰী দুটা লিখি লওঁ উত্তৰ লিখাৰ সময়ত তেতিয়াহ'লে উক্ত কবিতা ফাঁকি লিখিব পাৰিম। আৰু যদি আমি এই বাক্য শাৰী নিলিখোঁ, প্ৰশ্নত থাকে, তেতিয়াহ'লে আমি প্ৰশ্নত উদ্ধৃত কবিতা ফাঁকি বুলি লিখিব লাগিব। গতিকে আমি প্ৰথমতে আৰম্ভ কৰিছোঁ যে প্ৰশ্নত উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। এইখিনি হ'ল প্ৰসংগ। এতিয়া সংগতি হ'ল ইয়াৰ লগত লাগি থকা বাক্য এষাৰ লিখিব লাগিব। আচলতে মাধৱদেৱে আমাক কি বুজাব বিচাৰিছে, কিয় বৰ্ণনা কৰিছে, সেই যিটো সংগতি সেইখিনি আমি লিখিম। যে উক্ত কবিতা ফাঁকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে বৰগীত ফাঁকি উল্লেখ কৰিছে। কিয় উল্লেখ কৰিছে সেই বাক্যশাৰী সেইখিনি আমি লিখি দিলোঁ সংগতি। তাৰপিছত আহিব ব্যাখ্যা। আচলতে এই বাক্যশাৰীত আমাক কি বুজাব খুজিছে মাধৱদেৱে। তো প্ৰথমতে আমি লিখিলোঁ যে এই বিশ্ব সংসাৰৰ প্ৰাণস্বৰূপ হৰি। অৰ্থাৎ ইয়াত যিহেতু কৈছে আমাক হৰিৰ মহিমাৰ বিষয়ে, গতিকে হৰিনো কি সেই এক শাৰী বা দুই শাৰী আমি লিখিব লাগিব। যে এই বিশ্ব সংসাৰৰ প্ৰাণস্বৰূপ হৈছে হৰি। এই গোটেই বিশ্ব সংসাৰৰ প্ৰাণস্বৰূপ হ'ল হৰি, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ। তেওঁৰ মহিমা অপাৰ। তেওঁৰ যি মহিমা আমি কেতিয়াও জানিব পৰা নাই। তেওঁ বৃহৎ বিশাল, তেওঁৰ মহিমা অপাৰ। সিদ্ধ মহামুনি ঋষিমুনিসকলে যুগ যুগ ধৰি ধ্যান কৰিও যিজন হৰিৰ মহিমা বুজিব পৰা নাই, নিগম শাস্ত্ৰয়ো তেওঁৰ মহিমাৰ অন্ত পেলাব পৰা নাই। অৰ্থাৎ নিগম শাস্ত্ৰও তেওঁৰ মহিমাৰ কথা বৰ্ণনা কৰি শেষ কৰিব পৰা নাই। গতিকে আমাৰ নিচিনা অধমে, অৰ্থাৎ সাধাৰণ শ্ৰেণীয়ে, অৰ্থাৎ সাধাৰণ মানুহে আমাৰ নিচিনা কেতিয়াও হৰিৰ মহিমা বুজিব নোৱাৰিব বা নোৱাৰিম বুলি কবি মাধৱদেৱে আমাক কৈছে। কবি মাধৱদেৱে কৈছে তেওঁৰ কাৰণে, অৰ্থাৎ মাধৱদেৱৰ কাৰণে হৰিৰ মহিমা জানিব পৰাটো অতিকৈ কঠিন। কবিয়ে বুজি পাইছে যে হৰিৰ কৃপা অবিহনে তেওঁৰ মহিমা জানিব পৰাটো সম্ভৱ নহয়। গতিকে এই বাক্যশাৰীত আমাক হৰিৰ মহিমাৰ কথা কৈছে। আৰু ইমান জ্ঞানী মহাপুৰুষ সকলো ত্যাগ কৰি সেই ভগৱান এক মন এক চিত্তে তেওঁৰ নামতে লাগি থকা, তেওঁৰ নাম লৈ অনাবৰতে থকা, জপ কৰি থকা, যুগ যুগ ধৰি ধ্যান কৰি থকা সত্ত্বেও সেই ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন নাপায়, তেওঁৰ কৃপা নাপায়। গতিকে আমাৰ নিচিনা সাধাৰণ মানুহেনো কেনেকৈ তেওঁৰ মহিমা লীলাৰ বিষয়ে জানিব পাৰিব, সেই বিষয়ে প্ৰশ্ন উদয় হৈছে বাবে কবি মাধৱদেৱে আমাক এই বাক্যশাৰীৰে কৈছে। ইতিমধ্যে আমি
ক নম্বৰৰ যিটো ব্যাখ্যা আছিলে সেইটো আমি আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰিম খ নম্বৰৰ যিটো ব্যাখ্যা দিছে আমাক সেইটি। তো খ নম্বৰৰ ব্যাখ্যাটি কি দিছে আমাক, আঁতৰ ভৈলহী হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কোমলে। এই বাক্যখনিত আমাক কবিয়ে কি কৈছে সেইখিনি আমি ব্যাখ্যা কৰিব লাগে। তোমাক খালি ব্যাখ্যা কৰিব দিছে, কিন্তু প্ৰসংগসংগতি দৰকাৰ ব্যাখ্যা কৰিব দিয়া নাই। কিন্তু আমি প্ৰসংগসংগতি দৰকাৰ ব্যাখ্যা লিখিম, যদি কেতিয়াবা আহে তেতিয়াহ'লে তোমালোকে লিখিব পাৰিবা, আৰু যদি ব্যাখ্যা আহে তেতিয়াহ'লে তলখিনি যেনেকৈ লিখা আছে তেনেকৈ তোমালোকে বৰ্ণনা কৰি দিব পাৰিবা। তুমি প্ৰসংগসংগতি যদি লিখোঁ তেতিয়াহ'লে প্ৰথমতে লিখিব লাগিব, যিটো আমি ব্যাখ্যাখাই লিখা নাই ওপৰত, গতিকে আমি লিখিম প্ৰশ্নত উদ্দিত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। এইটো হ'ল প্ৰসংগ। এতিয়া আমি সংগতি লিখিম, পেৰেগ্ৰাফ চেঞ্জ কৰি পেলাই, উক্ত কবিতা ফাঁকিৰ দ্বাৰা সংসাৰৰ মায়াৰ বন্ধনৰ পৰা অৰ্থাৎ বিষয় বিকলৰ পৰা মুক্তিৰ পথ বিচাৰি হৰিক প্ৰাৰ্থনা জনোৱাৰ কথা কোৱা হৈছে। এইখিনি হ'ল সংগতি। তাৰপিছত আমি ব্যাখ্যা এতিয়া বৰ্ণনা কৰিম, যিখিনি আমাক এই বাক্যশাৰী দুটাত কৈছে সেইখিনি আমি বুজাই লিখিম। তো এতিয়া আমাৰ 3 নম্বৰ যিটো ষ্টেপ আহিব সেইটো হ'ব ব্যাখ্যা। গতিকে আমি ব্যাখ্যা এতিয়া আৰম্ভ কৰিম। মানুহ এই বিশ্ব সংসাৰৰ মায়ামোহ অৰ্থাৎ বিষয় বিকলত আবদ্ধ হৈ পৰিছে। এই বিশ্ব সংসাৰত যিমান মানুহ আছে সকলো যেন কিহত আবদ্ধ হৈ পৰিছে, বিষয় বিকল মায়ামোহ বিষয় বাসনাত আবদ্ধ হৈ পৰিছে, আশা এইবোৰত যেন মায়ামোহত যেন আবদ্ধ হৈ পৰিছে। কিছুমান মানুহ বিষয় বাসনাত নিমগ্ন হৈ নানা পাপ কাৰ্যত লিপ্ত হৈ পৰিছে, আৰু কিছুমান মানুহে কি কৰিছে, বিষয় বাসনাত আবদ্ধ হৈ পেলাই নিমগ্ন হৈ পেলাই বিভিন্ন ধৰণৰ বেয়া কৰ্মত লিপ্ত হৈ পৰিছে। ফলত জীৱন যন্ত্ৰণা হৈ পৰিছে, আৰু এই বেয়া কামবোৰ কৰাৰ কাৰণে বেয়া চিন্তা কৰাৰ কাৰণে কি হৈছে, জীৱনটো যেন অতি যন্ত্ৰণাময় দুখময় হৈ পৰিছে। মৃত্যু পৰ্যন্ত এই যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়, আৰু যিবোৰ আমি বেয়া কাম কৰোঁ বেয়া কৰ্মৰ ফলত হোৱা সেই ফল আমি এই মৃত্যু হোৱাৰ আগলৈকে আমি কি কৰিব লাগিব, ভোগ কৰিবলগীয়া হয়। দুখ বেদনাত জৰ্জৰিত হৈ মানুহে উপলব্ধি কৰে যে মানৱ জীৱন ক্ষণময়ী, আৰু যেতিয়াই দুখত পৰে মানুহ তেতিয়াই মানুহে উপলব্ধি কৰে যে আমাৰ জীৱনটো যেন অতি ক্ষণ সময়, অলপ সময়ৰ বাবেহে আমি জীয়াই আছোঁ, আৰু এইখিনি সময়ত আমি ভাল কিবা কৰ্ম কৰি যাব লাগে। কিন্তু সেই তাৰ পৰা, সেই যন্ত্ৰণাৰ পৰা, সেই দুখৰ পৰা উলিয়াই আহিবৰ বাবে, এই যন্ত্ৰণাৰ পৰা মুক্তি পাবৰ বাবে মানুহে হাহাকাৰ কৰি ফুৰিছে। অৰ্থাৎ আমি সকলোৱে সেই দুখ যন্ত্ৰণাৰ পৰা কেনেকৈ আমি উলিয়াই আহিব পাৰোঁ, সেইবোৰ যাতে নোহোৱা হৈ যায় তাৰ বাবে আমি হাহাকাৰ কৰি ফুৰিছোঁ, ক'ত আমি সুখ বিচাৰি পাম। ঠিক সেইদৰেই মাধৱদেৱো বিষয় বাসনাত যেন লিপ্ত হৈ পৰিছে। মাধৱদেৱ বিষয় বিকলত আঁতৰ হৈ পৰিছে। তোমাক প্ৰশ্নত কি বুলি কৈছিলে, আঁতৰ ভৈলহু হৰি বিষয় বিকলে। তো এই মাধৱদেৱে আমাক কি বুজাব বিচাৰিছে যে মাধৱদেৱে যেনেকৈ বিষয় বিকলত মায়ামোহত আবদ্ধ হৈ পৰিছে, ঠিক তেনেকৈ সকলো মানুহ আমি সকলোৱে এই বিষয় বাসনাত যেন আবদ্ধ হৈ পৰিছোঁ, মায়ামোহত যেন মোহপাশত যেন বন্ধনত যেন আবদ্ধ হৈ পৰিছোঁ। গতিকে এই মায়ামোহৰ পৰা মুক্তি পাবৰ বাবে মাধৱদেৱে কি কৰিছে, এই ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ হৰিক কি কৰিছে, প্ৰাৰ্থনা জনাইছে যে তেওঁক মুক্তিৰ পথ বিচাৰি দিয়ে যেন। এই মায়ামোহ অৰ্থাৎ বিষয় বাসনাৰ পৰা মুক্তি পাবৰ বাবে হৰিৰ চৰণত শৰণ লৈ কাতৰভাৱে কি কৰিছে, হৰিক